বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা নতুন এছ.আই. ছাৰজন আচলতে কোন? তেওঁৰ সম্পূৰ্ণ পৰিচয়টো কি? সকলো জনাম আপোনালোকক আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। গাইজ, প্ৰথমে আপোনালোকে জনাবচোন, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন আপোনালোকে চাই আছেনে? আৰু ধাৰাবাহিকখনত নতুনকৈ এছ.আই. ছাৰজনৰ অভিনয় চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে প্লিজ জনাবচোন। গাইজ, নতুন এছ.আই. ছাৰজনৰ প্ৰকৃত নাম হৈছে মৃদুৎপল মহন্ত। তেখেতৰ জন্মৰ তাৰিখ হৈছে 1999 চনৰ 24 জানুৱাৰী তাৰিখে। তেখেতৰ ঘৰ হৈছে গুৱাহাটীত। গাইজ, তেখেতৰ ঘৰত মা, দেউতা আৰু ভাইটি এজন আছে। গাইজ, তেখেতৰ মাতৃৰ নাম হৈছে ৰীতি মহন্ত আৰু পিতৃৰ নাম হৈছে নৰেন্দ্ৰ নাথ মহন্ত আৰু ভাতৃৰ নাম প্ৰদ্যোৎপল মহন্ত। গাইজ, তেখেতে 2005 চনত ডন বস্ক হাইস্কুলৰ পৰা প্ৰথম শিক্ষা জীৱন আৰম্ভ কৰিছিল। গাইজ, তেখেতে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰাৰ আগতেও তেখেতে বহুতো চৰিত্ৰত অভিনয় কৰিছিল। গাইজ, আজিলৈ ইমানেই, আৰু আগলৈ তেখেতৰ নতুন নতুন খবৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।